গাইজ মই সুজাতাই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো হ'ল দুটা প্ৰডাক্টৰ ওপৰত একচুয়ালি প্ৰডাক্ট কিটা মই নাইকাত অৰ্ডাৰ দিছিলো নাইকাত অৰ্ডাৰ দিয়াৰ পিছত মোৰ প্ৰডাক্ট কিটা আহি পালে আৰু আহি পোৱাৰ পিছত মই একদম মানে খুলিবলৈ একদম ডেসপাৰেট হৈ আছো কিন্তু মই ভিডিঅ'টো বনোৱাৰ কাৰণে একচুয়ালি খুলিব পৰা নাই তো আজি মই সেই প্ৰডাক্ট দুটাই খুলিম বুলি ভাবিছো আৰু ভাবিছো যে আপোনালোকক মই সেই প্ৰডাক্ট দুটাৰ দেখুৱাম আৰু কম কেনেকুৱা হয় বা কি হয় ৰিভিউটো তো আৰু মই তাৰে এটা প্ৰডাক্ট মই ইউজ কৰিছো আৰু এটা প্ৰডাক্ট মই ইউজ কৰা নাই তো প্ৰডাক্ট কিটা জানিবলৈ নিশ্চয় আপোনালোকেও বিচাৰিছে তো বেছি টাইম ৱেষ্ট নকৰো বলক ভিডিঅ' ষ্টাৰ্ট কৰো মই অৰ্ডাৰ দিয়া বস্তু কিটা এইটোত আহিছে বক্সটো ডাঙৰ হৈছে দুটা প্ৰডাক্ট যদিও বক্সটো ডাঙৰ হৈছে বক্সটো ডাঙৰ হৈছে তো বলক খোলা ষ্টাৰ্ট কৰো কোনফালে খুলি ওকে তো এখন বাৰৰ পিছত পঢ়ি শুনাই আছো ভিতৰৰ বস্তুকিটা চাই লও নেকি ইমান কাগজ হেনটেন আৰু আপোনালোকক মই এটা কথা কওঁ এই যে ওপৰত যে এইখন আহে এইখন কোনে কোনে ফুটাই ভাল পায় বাৰু মই কিন্তু বিৰাট ভাল পাওঁ জনাবচোন কমেন্টত মোৰ প্ৰডাক্ট দুটা হৈছে এই দুটা মই যোনটো কৈছিলো এটা প্ৰডাক্ট ইয়াৰে মই ইউজ কৰিছো আৰু এটা মই কৰা নাই সো এইটো হৈছে প্ৰাইমাৰ লেকমি এবছলিউট ব্লাৰ পাৰফেক্ট মেকআপ প্ৰাইমাৰ এটো প্ৰাইমাৰ মই সদায় ইউজ কৰো মোৰ কামত আৰু ডেইলি লাইফতো মই ইউজ কৰো সো মই সদায় ইউজ কৰা প্ৰাইমাৰটোৰ চাই লওঁ প্ৰথমতে নেকি সো ইয়াৰে পেকেজিংটো এনেকুৱা ব্ল্যাক কালাৰৰ কাগজৰ একচুয়ালি এই প্ৰাইমাৰটো মোৰ শেষ হৈছিল তো হেতু কাৰণে মই অৰ্ডাৰ দিলো এটো প্ৰাইমাৰ মই খুব ভাল পাওঁ হেতু কাৰণে মই আকৌ এবাৰ অৰ্ডাৰ কৰিলো মই এটো কিনা মোৰ 3 বাৰ মান হ'ল সাগে মই তিনটা এটা এটুইদি তিনটা হ'ব সো এটো বিৰাট ভাল প্ৰাইমাৰ আপোনালোকৰ ডেইলি বেসিছটো ইউজ কৰিব পাৰে আৰু আপোনালোকে যদি কোনবা প্ৰফেশনাল মেকআপ আৰ্টিষ্ট আছে মোৰ ভিডিও চাই পেলাই তেনেহলে তেখেতসকলৰ কাৰণেও এটো মই ৰেকমেন্ড কৰো বিৰাট ভাল প্ৰাইমাৰ হয় সো এটো হৈ গল ডান আৰু এটো মই মোৰ ভিডিওজ বুৰতো ইউজ কৰিছো আপোনালোকে চালে গম পাব মোৰ বেলেগ ভিডিওজ বুৰত তো হেয়া নেক্সট হৈছে এইটো একচুয়ালি মোৰ এই বস্তুটো দেখাবৰ কাৰণে মই ভিডিওটো বনালো বহুত বেছি মেকআপ অৰ্ডাৰ দিয়া নাই মই এটাই দিছিলো এখন আইশ্যাডো প্লেট দিছিলো আৰু এইখন দেখাবৰ কাৰণে মই ভিডিওটো কৰিলো চাওচোন কেনেকুৱা হয় কি হয় এনেটো পেকেজিংটো দেখি পেলাই খুব ভালেই লাগিছে পুৰা চমকি আছে সো আইশ্যাডো প্লেটখন হ'ল ৰিভলিউশন আৰু মেকআপ ৰিভলিউশন লণ্ডন ইয়াতে 18টা সেট আছে তো চাওচোন ভিতৰ প্ৰাইসটোৰ কথা লাষ্টত কৈ আছো
বিশেষকৈ আমাৰ মেকআপ আৰ্টিষ্টবিলাকে বুজি পাব যেতিয়া আমি আইশ্বেডো প্লেট এখন দেখোঁ আমাৰ কিমান বেছি ভাল লাগে মনটো মানে আৰু নিজে কিনিব পাৰিলেতো বহুত বেছিয়ে ভাল লাগে মোৰ কথাখিনিৰ অনুভৱটো চাগে তেওঁলোকে খুব বুজি পাব দেখিছে কিমান ধুনীয়া কালাৰ কেইটামান আছে সো ওপৰত এখন কাগজ দিছে এখন মই ৰাখিব লাগিব ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ লগত এখন গ্লাছো আছে সো আমি কালাৰ কিটা চাওঁ কালাৰতে আছে 18টা 18টা গনি চাইছিলো তো ইয়াতে কালাৰ আছে এভৰিডে ৰানিং লেট ইনফিনিটি চিজ কেক কুকি ডট ড্ৰিমছ ভিটামিন চি সুইট ইন চৰ 21 ৰোমান্স এনহান্টেড লেক্স তো বহুত আছে এইবিলাক নাম মই পিছত ভিডিঅ'ছবোৰ কৰি পেলাই কৈ যাম তো মোৰ এখন লাইফৰ 3rd নম্বৰ প্লেট হয় লাইফৰ নহয় সৰি মোৰ মেকআপ প্ৰফেশনেলত আহাৰ পিছত মোৰ এখন 3rd নম্বৰ প্লেট হয় এখন মই নিজে কিনা তো খুব ভাল লাগে যেতিয়া নিজৰ পইচা দি নিজৰ লাগা বস্তুবোৰ কিনিব পাৰো সো মই এখন মই কিনিলো তো চাওচোন বাৰু ইয়াৰ কালাৰ বিলাক কিমান বেছি পিগমেন্টেড হয় শুনা মতে ৰিভলিউশন ভালেই হয় সো চাওচোন বলক তো মই আপোনালোকক এটা প্ৰথমে লাইট কালাৰ এটা দেখাম কিমান বেছি পিগমেন্টেড হয় সো লাইট কালাৰ ক'বলৈ গ'লে এটো হ'ব এটো আছে এটোৱে দেখাই দিছো মই হাতত কৰি পেলাই দেখাম হাতত সো মই এবাৰ লৈছিলো এবাৰ লৈ পেলাই মই এনেকৈ কৰিছিলো তেতিয়া এইখিনি হৈছে সো মই যদি এতিয়া আৰু এবাৰ লওঁ তো পিগমেন্টেড আছে যথেষ্টখিনিয়ে আছে মই বেয়া পোৱা নাই ব্ৰ্যান্ডটো হিচাপে এবাৰ চাওঁ ডাৰ্ক কালাৰ এটা সো ডাৰ্ক কালাৰ মই 21 এইটো 21 টো মই দেখাই আছো আপোনালোকক এবাৰ মই অকমান বেছিকে লৈছো কালাৰটো ইয়াত দেখাই আছো এটো পিগমেন্টেড হয় মোৰ মতে ভাল পাইছো মই বহুত ভাল কালাৰ হয় আৰু যদি আমি ব্লেন্ড কৰি দিও তেতিয়া সো ব্লেন্ড কৰিলে কালাৰটো ইখিনি আহিব তো এই শ্যাডোখন মই আইশ্যাডো প্লেটটো মই ঠিকে পাইছো এভাৰেজ মানে ধুনিয়াকে কৰিব পাৰি আৰু আপোনালোকে যদি বেছিকে কোৱান্টিটি লৈ পেলাই কৰে তেনেহলে আপোনালোকৰ বিৰাট ধুনিয়াই লুক এটা আহিব মানে বহুত বেছি পিগমেন্টেড হ'ব
তো সেইটোৱে মই ক'ব বিচাৰোঁ এইটোৰ ওপৰত আৰু ৰিভলিউশ্যন প্লেটটোৰ দাম আছিলে 1946 দামটো এইটো একচুৱেলি মই নাইকাত অফাৰ দেখি আছিলোঁ তো মই অফাৰৰ কাৰণে এইটো পটককৈ অৰ্ডাৰ দি দিলোঁ আৰু এইখনৰ দাম লৈছে 1946 উইথ GS সৰি IGST-টো মিলাই তো আৰু এই লেকমিৰ এবছলিউটৰ প্ৰাইমাৰটোৰ দাম হৈছে 748 তো এই দুইটা মিলাই মোৰ টোটেল হৈছিলে 2694 ব্ৰেণ্ডেড হয় ভাল ব্ৰেণ্ড হয় আপোনালোকে কিনিব বিচাৰিলে কিনিব পাৰে ৰিভলিউশ্যনৰ তো আৰু এই দুটাৰ কথা হৈ গ'ল সো বাট মই আপোনালোকক আৰু দুটা বস্তু দেখাব আছে সেই দুটা বস্তু হ'ল যে মই যেতিয়া অৰ্ডাৰ দিছিলোঁ এই দুটা প্ৰডাক্ট তেতিয়া মই অফাৰ পাইছিলোঁ সৰি মই ফ্ৰী পাইছিলোঁ দুটা বস্তু ফ্ৰী পাইছিলোঁ মই গমেই পোৱা নাছিলোঁ বাট যেতিয়া দেখিলোঁ ফ্ৰী তো মোৰ মনটো একদম খুশ হৈ গ'ল তো সেই দুটা প্ৰডাক্ট হ'ল এটা হ'ল ফেচ ৱাছ লেকমি ব্লাছ এণ্ড গ্ল'ৰ লেকমিৰ হয় ব্লাছ এণ্ড গ্ল' ফেচ ৱাছ তো এইটো মই ইউজ কৰি চাব লাগিব মই ইউজ কৰা নাই এতিয়ালৈকে আজিলৈকে এইটো সো এইটো ইউজ কৰি চাব লাগিব আৰু এটা হ'ল লিপষ্টিকটো বিৰাট ইম্পৰ্টেণ্ট হৈ থাকে আমাৰ মেকআপ আৰ্টিষ্টবিলাকৰ কাৰণে বেছিভাগ আমি কিনিয়ে থাকিব লগা হয় বেলেগ ষ্টেট আহি থাকে তো এইটো মোৰ কাৰণে ফ্ৰীত পোৱাৰ কাৰণে মই বিৰাট বেছি হেপী সো এইটো মই খুলিব লাগিব আপোনালোকক দেখাবৰ কাৰণে সো খুলি লওঁ এইটো কালাৰ আমাৰ বহুত বেছি ইউজ হয় ব্ৰাইডেলসকলক দিবৰ কাৰণে তো মোৰ প্ৰফিট হৈ গ'ল এইটো কালাৰ লৈ ফ্ৰী পাই পেলাই আৰু ইয়াৰ তলত এক্সট্ৰাকৈ এটা দিয়া আছে মই ক'ব বিচাৰোঁ যে যদি আপোনালোকে প্লেটটো চাই ভাল পালে ইয়াৰ পিগমেণ্টেডটো কিমানখিনি দেখিছে আপোনালোকে কিমানখিনি ডাঠ হয় দেখিছে তো মোৰ কাৰণে এভাৰেজ হৈছে মোৰ কাৰণে বহুত বেছিও নহয় কাৰণ কি ইয়াৰ ওপৰতো বহুত বেছি ভাল ব্ৰেণ্ড মই জানো সেই যিবিলাক মোৰ সপোন আছে কিনাটো তো সেইবোৰ যেতিয়া কিনিম মই সেইবিলাকো আপোনালোকৰ ওচৰত আনি পেলাই দেখুৱাম তো এতিয়া এইটোকে কিনিলোঁ কাৰণে আপোনালোকক দেখুৱালোঁ কেনেকুৱা লাগিল জনাব আৰু যদি আপোনালোকে মোৰ লগত পাৰ্চনেলি কথা পাতিব বিচাৰে তেনেহ'লে মোৰ ইনষ্টা ID মই সদায় দিওঁ আপোনালোকে তাতে গৈ পেলাই মোক মেছেজ কৰিব পাৰে তো তাত আপোনালোকক মই আপোনালোকৰ কুৱেশ্যনছবোৰ ৰিলেটেড এনচাৰ্ছবোৰ দি দিম মানে মেকআপ ৰিলেটেড কথা থাকিলে আপোনালোকে সুধিব পাৰে তো তাৰে মই এনচাৰ আপোনালোকক নিশ্চয় দিম সো মোৰ ইনষ্টাৰ IDটো হ'ল শৰ্মা সুজাতা 196 তো তাতে যাই পেলাই আপোনালোকে মোক ফ'ল' কৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ নাম সুজাতা আৰু মই আপোনালোকৰ ওচৰত মেকআপ ৰিলেটেড ভিডিঅ'ছবোৰ লৈ আহোঁ আৰু মেকআপ ব্লগবোৰো মই আপোনালোকৰ ওচৰত লৈ আহোঁ সো বাহিৰত বহুত চাউণ্ড হৈ আছে এই কথাটো মই সদায় ক'ব লাগে কাৰণ কি মোৰ এৰিয়াটো অকণমান তেনেকুৱাই সো ডণ্ট মাইণ্ড সো বেয়া নাপাব তো এইখিনি আছিলে মোৰ আজিৰ কথা যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব প্লিজ আজিলৈ ইমানতে সামৰোঁ থেংক ইউ বাই বাই